তো হেল্ল' গাইছ, আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ক্ৰেজিছ ব্লগলৈ। আৰু বহুত দিন ধৰি আপোনালোকৰ মাজত আহিবই পৰা নাই, মানে কি ব্লগ দিয়াই নাই। আপোনালোকে আৰু কেজিটো আৰু মাৰা যাব বুলি ভাবছি নে কি নাজানো, আৰু কিন্তু নহয়, মানে কি আপোনালোকে গমেই পাইছে নিজৰ বিয়া চিয়া যোৱা লাগছে যোৱাকালিৰ পৰাই। সঁচাই কৈছোঁ, বিদ্যাৰা মানে কি হৈছে, একেদিন আপোনাৰ শ্বৰ্ট ফিল্মখনৰ নামত ইমান ব্যস্ত হ'লোঁ, তাৰমানে এবাকে ব্লগৰ কথা মানে সেনা হৈ গৈছে, পাহৰি যোৱা হৈ গৈছে। হ'লি আজি আপোনালোকৰ মাজত এটা কাৰণতে আহিলোঁ। আপোনালোকৰ ব্লগ দিয়া নাই, সেইকাৰণে আপোনালোকৰ মাজত আহিলোঁ। হ'ব দে, এটা পাগলা কথা কৈ লাভ নাই। তো মানে এতিয়া হ'লি আপোনালোকৰ লগত কথা পাতিব আহিলোঁ। শ্বৰ্ট ফিল্মখনৰ বিষয়ে কথা পাতিম, আৰু কি কাৰণত ব্লগ একেদিন দিয়া নাই সেই বিষয়ত কথা পাতিম। মুঠতে আপোনালোকৰ লগত আজি বহুত হিচাপ নিকাচ আছে, আৰু আমি যে কথা পাতিম। তো গাইজ, এটা কথা ক'ব লাগিব, যোৱা পৰহি ব্লগতো মই কৃতজ্ঞতা দিব খোজোঁ। আজি এই শ্বৰ্ট ফিল্মখনৰ নামত কৃতজ্ঞতা দিব খোজোঁ। পোনপ্ৰথম মই RNA মিউজিক প্ৰডাকশ্যনৰ সকলো সদস্যকে মই কৃতজ্ঞতা দিব খোজোঁ, ধন্যবাদ দিলোঁ। লগতে RNA মিউজিক প্ৰডাকশ্যনৰ ৰমজান, মণিদা আৰু নবাব দা, এই তিনিজন ব্যক্তিক কৃতজ্ঞতা দিলোঁ। লগতে আমাৰ মোৰ গাঁৱৰ সকলো ব্যক্তিকে, ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ এই চেনেলত মানে যিকেইজন কলা কৌশলীয়ে অভিনয় কৰিছিল, তেওঁলোককো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে মোৰ যোৱাকালি যিখন মুকলি মিটিং আমি পাতিলোঁ, সেই মিটিংখনত উপস্থিত থকা বক্তাসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকে মানে কি, মই একবাৰ ফোন কৰাৰ লগে লগে না কৰা নাই, কালি মিটিংখনত উপস্থিত আছে, আৰু তেওঁলোকক মই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এতিয়া কথা হ'ল, তাৰে মাজতে একাষাৰ কথা কওঁ, মানে কি আপোনালোকক যোৱা পৰহি আমি মানে যোৱাকালি মুকলি কৰিছোঁ চিনেমাখন। যোৱা পৰহি আমি এডিটিঙত কাম আছিল, আৰু এডিটিঙত কাম কৰোঁতে আপোনালোকে বিশ্বাস কৰে যদি গধূলি 7 বজাৰ পৰা ৰাতি মানে 6 বজাত আমি কি কৰিছোঁ, বাগাত দিছোঁ। তাৰমানে ইমান কাম কৰিব লগা হৈছে, কৰি 6টা বজাত বাগাত দি আমি আকৌ 8টা বজাত উঠি কিনে আকৌ মিটিঙত গৈছোঁ। তো এনেকুৱা ধৰণৰ ব্যস্ততাৰ কাৰণে আমি ক্ৰেজিছ ব্লগত ভিডিঅ' দিব পৰা নাই। সিদিনাখন ৰাতি বিশেষকৈ ৰমজান আৰু মণিদা দুয়ো মোৰ লগত আছিল, আৰু তিনিও লগ লাগি আমাৰ ঘৰতে এডিটখিনি কমপ্লিট কৰি যোৱাকালি আপোনালোকৰ মোটামুটি কেইটামান বজাত দিলোঁ ৰিলিজ? মোটামুটি ধৰক 1-2টা বজাৰ ভিতৰত আমি ভিডিঅ'টো দিছোঁ। আৰু দিয়াৰ পিছত এটাই ভাল লাগছে যে কালি সেইটো নতুন চেনেল JBA মুভি হাউচ, যদি আপোনালোকে এতিয়া গ'লে ছাবস্ক্ৰাইব কৰি ল'ব। JBA মুভি হাউচ বুলি এটা চেনেল কালিয়ে খুলি, আৰু কালিয়ে আমি তাতে মুকলি কৰিলোঁ, আমাৰ ফিল্মখন তাতে আপলোড কৰিলোঁ। কিন্তু এটা বস্তুৱে ভাল লাগছে, আপলোড কৰাৰ পিছত বৰ্তমান আপোনাৰ মোটামুটি একদিন মানে 24 ঘণ্টা হ'ল চাগে, আৰু 24 ঘণ্টা হ'ল। 24 ঘণ্টাৰ ভিতৰত বুলি মই ক'লোঁ, 24 ঘণ্টা বেছি হ'ল। 24 ঘণ্টাৰ ভিতৰত আপোনাৰ 500 আমি ভিউৱাৰ্ছ পাইছোঁ, 500 ভিউ পাইছোঁ। আৰু বৰ্তমান যিটো গতিত, যোৱাকালিৰ পৰা যিটো গতিত মানে ভিউ বাঢ়ি আছে, সকলোকে বহুত ধন্যবাদ। ইমানখিনি মৰম আপোনালোকে দিব বুলি ভবা নাছিলোঁ, আৰু ইমানখিনি মৰম দিয়াৰ কাৰণে অশেষ ধন্যবাদ। আৰু লগতে আৰু এটা কথা, আপোনালোকে কিন্তু মোৰ এতিয়া গ'লে যদি JBA মুভিছৰ COVID-19 নামৰ যদি শ্বৰ্ট ফিল্মখন চোৱা নাই, ডিছক্ৰিপশ্যনত লিংক আছে, এতিয়া যাই চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। আৰু লগতে ক'ব বিচাৰোঁ, নতুনকৈ আৰু এখন শ্বৰ্ট ফিল্ম আমাৰ মাজত আহিব, কথা দিলোঁ। সেই শ্বৰ্ট ফিল্মখনৰ নামটো আপোনালোকক ক'ব বিচাৰিছোঁ। শ্বৰ্ট ফিল্মখনৰ নাম হ'ল সপোন হৈ ৰ'ল। আৰু এখন লিখিব এইবাৰ আমাৰ মণিদা লিখছে এখন, আৰু এইবাৰ মণিদাৰ আমি এখন কৰিম। চ' গোটেইকেইজনে আকৌ সেনেকুৱা সঁহাৰি লাগিব, আৰু চবেই আমি লগ লাগি এখন কৰিম এইবাৰ। আৰু লগতে এটা কথা কওঁ, যোৱাকালি আমি কৃতজ্ঞতা আৰু সাংবাদিকসকলকো কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব, কাৰণ তেওঁলোকে আমাক যথেষ্টখিনি সহায় কৰিছে। আৰু উপস্থিত থকা প্ৰতিজন লোকক আমি আচলতে এতিয়া নাম কোৱাটো অসম্ভৱ, বহু সকলোৰে, চবকে আমি অশেষ ধন্যবাদ। আৰু লগতে বিবেকানন্দৰ আমি মানে কালি এখন বিবেকানন্দ প্ৰাথমিক কি আছিল, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় কেন্দ্ৰীয় বিদ্যালয় বৰাজলত আছে। সেই স্কুলখন আমাক যিখিনি সহায় দিলাক বা মিটিংখন কৰাৰ কাৰণে এটা ৰুম দিলাক, তাৰ কাৰণে বিবেকানন্দৰ বোলে পখি লাগিলে ভাল লাগছে। লাজ নাই, লাজ বোলা বস্তুৱে নাই।
তো তেওঁলোককো কৰ্তৃপক্ষক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এটা চিৰিয়াছ কথা কৈছোঁ, কিয় এনেকৈ আছে আপুনি? লাজে নাই। আচোন সন্মুখত কথা কয় আহ দেখো দেচোন কো দেখো মই নকওঁ দে কচোন দেখো দেখো এটা কথা কৈ যাওঁ ডেকা মই জন্মদিনে দুটা ফুলি দিছিলো ইয়াতটো খাইছি মোৰটো নাই তাকে চাইছো নহয় এটা কথা এটা আৰু কথা এটা ইণ্টাৰেষ্টিং কথা আৰু এটা ভাল কথা এটা মানে চাব ইটো এনেও মানে স্বাৰ্থপৰ মানুহ ই যদি দেখা পাইছো মোৰ পুলিটো কোনোবা খাই আছে ই কিনা খাই দে মই ভালকে জানো কিন্তু একেদিন সঁচাকে ব্যস্ততা মানে কি আমাৰ ইমান ব্যস্ত নহয় বহুতে বহুত কাম কৰি আছে কিন্তু আমাৰ কাৰণে ব্যস্ত হৈ গৈছে কাৰণ ইমান বেছি কাম কৰা চলি আমি নহয় গতিকে এই 2 দিন অলপমান বহুত কাম কৰিলো কৰাৰ কাৰণে এই মৰমৰ স্কুলখনত আহি বহিবও পৰা নাছিলো আজি আহিছো বহুত দিন মূৰত আৰু এই 2 দিন নাহতে শেষ কৰি দিছে খাই কিনে চাওকচোন এই বেৰাখন ভাঙি কিনে পুৰা খাই দিছে আপনি হয় না কওকচোন এই 2 দিন যে আনা এই 2 দিনত খাইছি না কওকচোন দিনতে হৈছে নিশ্চয় তোৰ ছাগলীটাকে খেদিব পৰা নাই তোৰ শুনা তো গাইছ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যায় থাকিব কিন্তু দীঘলীয়া আজি অলপমান হৈছে কাৰণটো হৈছে কি অলপমান এক্সাইটেড হৈছোঁ আৰু আপোনালোকক আজি ক'লো যে আজিৰ পৰা আমি ব্লগত আহি আছোঁ আৰু নতুনকৈ এখন শ্বৰ্ট ফিল্ম আহিব গতিকে ধুনীয়া মাজতে আমি 2 দিনমান ষ্টপ দিম দি কিনে আপোনাৰ অলপ ব্লগত যাম ক'ৰবাত নতুন নতুন জাগাত যাবৰ কাৰণে চেষ্টা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে এটা চাই থাকিবই আশা আছে আৰু আপোনালোকৰ মাজত আহিম আৰু লগতে এটা কথা কওঁ এই 2 দিন আমি ব্লগ নবনকে থকা নাই ব্লগ বনাইছোঁ সঁচা কথা আৰু এই হাতীক একদম মানে কৈছো না বিদ্যা কৈছো 2 গুৰি মাৰিব ইচ্ছা গৈছে মই চিৰিয়াছলি কৈছো চাব এটা কথা কওঁ নলবাৰীত যোৱাৰ কাৰণে এটা ভাল ভিডিঅ' এটা কৰিছিলো নলবাৰীত যোৱাৰ কাৰণে ব্লগ এটা মোৰ মোবাইলত একেদিন আপোনাৰ এই কভিডৰ ফিল্মখন কৰি থকাৰ কাৰণে ষ্টৰেজ একেবাৰে ভৰ্তি যাৰ কাৰণে মই ব্লগ বনাব পৰা নাই তাৰ মোবাইলত আছিল ভিডিঅ'টো কি কৈছি ভিডিঅ'টো ডিলিট কৰি দিছে এনেকা মাৰছো ৰুমত তালা মাৰি কিনে ভিতৰত এনেকে মাৰছো না ই আৰু মই তালা মাৰ লৈছো বা ভিতৰৰ পৰা লৈ ডিলিট কৰি কি কৰি থাকা ভিডিঅ' মই আকৌ কওঁ নাই কিছু কৈছি আমি সুধি আছো নলবাৰী ভিডিঅ'টো দিব লাগিছিল ডিলিট কৰি বহি আছে আমাক কওঁ না আকৌ আমি সুধিলো দি কি হৈছে বোলো হেৰি কৰান্তে ডিলিট হৈ গৈছে ভিডিঅ'টো তাৰ পিছত কৈছো না গাইছে এনেকে মাৰছো তাক এই ডেকা কব ডেকা তাৰমানে তালা বন্ধ কৰি লৈছো ৰুম এটাত সোমাই লৈছো এনেকে কোবাইছো তাৰমানে আপোনাক কি ক'ম আৰু তাৰ এই দাগ জয় নাই আৰু সেই আৰু তো এনেকুৱা ধৰণৰ কথা এনেকুৱা ভুল কিছুমান হৈ যায় বাৰু বহুতৰে হয় এইটো হৈ যায় আমাৰো ডেকা কৰি হাতী কৰি পেলাইছে উপায় নাই কিন্তু ভাল ভিডিঅ' এটা আছিল আৰু এনেকুৱা ধৰণৰ ভিডিঅ' ইতিমধ্যে আমি কৈছো যোৱা আপোনালোকক এটা কথা কওঁ আপোনালোক এই ভিডিঅ'টো আমি আগে দিম আপোনালোকে এটা কথা কওক মানে কি আমাৰ অলপতে পূজা গেল সত্যনাৰায়ণ পূজা আপোনালোক মাতা নহ'ল মাতিম পিছত আহিব মই এড্ৰেছটো দি দিম তো পূজা পাতিছিলোঁ তাৰে ভিডিঅ' এটা কৰিছিলোঁ এনেকৈ কিবা কানি ব্লগ আছে ভাল ব্লগ কিন্তু অলপ লেট হ'ল এতিয়া আপোনালোকক এইটো আজি আপলোড দিম আৰু এইটো ভিডিঅ'ত আপোনালোকে আমাক কমেণ্ট কৰি কওক যে আগৰ অলপ দেৰি হৈছে ভিডিঅ'কেইটা বনাই থোৱা আছে কিন্তু দিবা সাহস কৰা নাই লগে লগে দিলে ভাল লাগে কিন্তু আপোনালোকে যদি সহায় কৰে কমেণ্টত যদি কয় যি ভিডিঅ'কেইটা দিবা পাৰিম বা লাগে তেতিয়াহ'লে আমি সেইকেইটা ভিডিঅ' দি দিম আৰু যদি আপোনালোকে না কৰে ডিলিট কৰি দিম সেইকেইটা নেদাওঁ আৰু তো আপোনালোকৰ ওপৰত ভৰসা কৰিব যদি ভিডিঅ'কেইটা লাগে পুৰণা ভিডিঅ'কেইটা আপোনালোকে আমাক কমেণ্ট কৰি কওক আমি একদম সেইকেইটা পুৰণা ভিডিঅ'কেইটাও দি দিম আৰু ৰিচেণ্টলি আমি ক'ৰবাত যাই আছোঁ ক'ত যাই আছোঁ আপোনালোক পিছত ক'ম কিন্তু ভাল ব্লগ আহি আছে অলপ ভাল জেগাত যাম তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল মানে আপোনালোকৰ লগত আৰু এটা কথা কওঁ আহকচোন শ্বৰ্ট ফিল্মখন কৰাৰ নামত খা খৰচো অলপ হ'ল নহয় ধাৰতো অলপমান পচছোঁ ধাৰতো অলপ পচছোঁ ই গম পোৱা নাই গাইছ মই গম পাইছো কিন্তু এতিয়া ধাৰগিলাখান মাৰিব লাগিব লাহে লাহে ধাৰটো ডাঙৰ বস্তু নহয় গাইছ আপোনালোকে সহায় কৰক আপোনালোকৰ কাৰণে আপোনালোকক মনোৰঞ্জন দিয়াৰ কাৰণে আমি নিজৰ গাঁঠিৰ ধন ভাঙি কৰিছোঁ ৰ'বচোন চবতে ফাল্টু নহয় চিৰিয়াছ কথা কৈছোঁ নে নহয় তো আপোনালোকে সহায় কৰক মৰম কৰক আপোনালোকক বেলেগ একো কৰি দিব নালাগে জাষ্ট আপোনালোকে ভিডিঅ'টো একবাৰ চাওক ভুলখিনি যদি কিবা ভুল দেখা পাইছে ভুলখিনিয়ে কওক আৰু লগতে ছাবস্ক্ৰাইব কৰক চেনেলটো আৰু ছাবস্ক্ৰাইবটো কৰিবই ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিয়ক কাৰণ বহুত বেছি কষ্ট কৰিছোঁ দিন ৰাত একাকাৰ কৰি কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে বুলি ক'লে ভুল নহয় আপোনালোক কিবা এটা দেখাব খুজিছোঁ আৰু বৰ্তমান সাম্প্ৰতিক সময়ত এখন বহুত ধুনীয়া চিনেমা বনাইছোঁ শ্বৰ্ট ফিল্ম নিশ্চয় ভাল পাব কনচেপ্টটো একেবাৰে সুন্দৰ কনচেপ্ট লৈ কিনে কৰিছোঁ গতিকে আপোনালোকে ছাবস্ক্ৰাইবটো কৰক আৰু লগতে ভিডিঅ'টো একদম শ্বেয়াৰ কৰি দিয়ক আপোনালোকক মই বহুত ৰিকুৱেষ্ট কৰিছোঁ তো
বেছি আৰু নবকো বহুত বেকলো বকতে আপোনালোকৰ লগত কথা পাতিলে মানে বকি শেষে নহয় 10 মিনিট হ'ল ভিডিঅ'টো গতিকে বকিয়ে আছো বকি ভালেই লাগে তো বেছি নবকো দিয়ক আপোনালোকৰ বৰ হ'ব কিন্তু ভিডিঅ'টো চাই যদি অলপমান অলপ ভাল পাইছি বা কিবা যদি শিকিব পাইছি বা যদি কিবা এটা ভাল লাগছি আৰু মুঠতে যি নহওক তো ছাবস্ক্ৰাইবটো কৰি থৈ দিব বেয়া বকিমে মই বকিবৰ মন যায় তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগত তলত ইতে যাক এইটো ভিডিঅ' শেষ কৰি তলত যাক যাই কিনে একদম ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক আৰু লিংকটো দি দিব আমাৰ মুভি হাউচত লিংকটো দি এতিয়াইতো ক'লো ডিছক্ৰিপশ্যনত লিংকটো দিম বুলি হ'ব দিয়া কিমান বকে আহ তো গাইছ যাওঁ দেই ঘৰত যাওঁ কিবা ক'ব নেকি কওক আহক কিবা কওক অ হাতী আকৌ ক'বা দিয়া নাই সেইকাৰণে গুচি গৈছে আহ বাবু ক'বা দিম আহ পলাৰা দাউছি গালি পাগলা শেষ তাক ক'বা নাযায় কাৰণে খং উঠছি সি পলাইছি এতিয়া অ ৰবাচোন